Thank you. BTR eko nai raizok thogaise Pramod Boroi boli plai Chhodda Rais BTR etai bostu nohobo eitu hol Hagrama Mohilarir durniti opokhakhon hotya hingkha eibilak BTR nohobo BTR sobe thakibo kintu BTR etai bostu noha hobo eitu hol Hagramar dadagiri aru BPF or dadagiri aru ei BTR nathakibo Jua 17 বছৰত আমাৰ অঞ্চলৰ বৰৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে বিভিন্ন দুখ দুৰ্যোগৰ সন্মুখীন হ'ব লগা হৈছে ইয়াৰ একমাত্ৰ শাসন হাগ্ৰামা মহিলাৰীৰ ফেইলাৰ হাগ্ৰামা মহিলাৰীৰ যি দুৰ্নীতি অপশাসন হাগ্ৰামা মহিলাৰীৰ যিটো একনায়কত্ববাদ ইয়াৰ কাৰণে আমাৰ বিভিন্ন শ্ৰেণীৰ মানুহ বিভিন্ন জাতি জনগোষ্ঠী যোৱা 17 বছৰত দুখ পাব লগা হৈছে আৰু আজি বিটিআৰ চুক্তি কৰি আমি ইউপিপিএল দলে এই প্ৰতিজ্ঞাবদ্ধ হৈছো আৰু এই হাগ্ৰামাৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ অপশাসন ভয় দাদাগিৰি আৰু বিটিআৰত কোনোদিন নচলিব জুৱা মদ ভাঙৰ চৰকাৰ আৰু নচলিব ইয়াত জুৱা মদ ভাঙৰ চৰকাৰ দাদাগিৰিৰ চৰকাৰ ইয়াৰ সময় গুছি গল এতিয়া শান্তি সম্প্ৰীতি ঐক্যতা আৰু উন্নয়নৰ চৰকাৰ আহিব যত সকলো জাতি জনগোষ্ঠী একেলগে থাকিব পাৰিব আজি বহুতে কৈছে ইউপিপিএল সরকার আহিলে বিপিএফে কৈছে মাটির পাট্টা নাপাব ইউপিপিএল রাইজক ঠগাব
UPPL ৰাইজক মানে দমন কৰিব এই কথাবিলাক UPPLৰ ডিকচনাৰীত নাই এই কথাবিলাক আছিলে হাগ্ৰামা মহিলাৰ ডিকচনাৰীত হাগ্ৰামা মহিলাৰ যি সরকার আছিলে যেটো রাজনৈতিক নীতি আছিলে এইটো হাগ্ৰামা মহিলাৰে নিজে কৈছে এইটো সুবিধাবাদী রাজনীতি হাগ্ৰামা মহিলাৰী না লেফট উইং হাগ্ৰামা মহিলাৰী না রাইট উইং না হাগ্ৰামা মহিলাৰী জাতীয়তাবাদী না হাগ্ৰামা মহিলাৰী রাষ্ট্রতাবাদী হাগ্ৰামা মহিলাৰী এজনী মানুহ ই হল সুবিধাবাদী মানুহ আৰু বিশ্বত পৃথিৱী এজন মানুহৰ কাৰণে ক্ষতি হয় এই মানুহজন হল সুবিধাবাদী এই সুবিধাবাদী মানুহে দুখীয়াক লুটে ধনীক লুটে নিবনুৱাক লুটে গৰীবক লুটে খেতিয়ক লুটে সকলো শ্ৰেণীৰ মানুহ লুটি পুটি খায় এইটোৱে হল হাগ্ৰামা মহিলাৰী আৰু BPF এই BPF টো ৰাইজৰ এতিয়া ক্ষমতাৰ পৰা খেদিবলৈ সময় হৈছে BPF আৰু ৰাইজ ক্ষমতাৰ পৰা খেদিব লাগিব নহলে ইয়াত শান্তি নাহিব উন্নতি নাহিব তো এই কারণে আজি প্রশ্ন হয়েছে বিভিন্ন জাতি জনগোষ্ঠীর এজন দুজন ব্যক্তিয়ে হাগ্ৰামা মহিলাৰ লগত থাকি আমাক প্রশ্ন করেছে আমিও প্রশ্ন করিব বিচাৰিছো হাগ্ৰামা মহিলারিয়ে বড় জনগোষ্ঠীর কারণে কি দিলে হাগ্ৰামা মহিলারিয়ে গুরখার কারণে কি দিলে হাগ্ৰামা মহিলারিয়ে মাইনরিটির কারণে কি দিলে হাগ্ৰামা মহিলারি আদিবাসী সান্থালর কারণে কি দিলে হাগ্ৰামা মহিলার রাভা রাজবংশীর কারণে কি দিলে নাথযোগীর কারণে কি দিলে গারোর কারণে কি দিলে বেঙ্গলির কারণে কি দিলে হিন্দি ভাষীর কারণে কি দিলে মহিলা সকলের কারণে কি দিলে যুব সকলের কারণে কি দিলে কৃষক সকলের কারণে কি দিলে ছাত্র ছাত্রীর কারণে কি দিলে আমার সাংবাদিক বন্ধু হত্যা হয়ে গেল কোকরাঝারত এই সকলের কারণে কি দিলে আজি প্রশ্ন আহিছে এই হাগ্ৰামা মহিলাৰী আর এই BPF দিয়া দল নহয় তেখেত সকলে লোৱা দল রাইজৰ পৰা লব শোষণ কৰিব ঠগবাজ কৰিব সব লুটি পুটি খাই নিজৰ ঘৰ বনাব গাড়ী কিনিব বাংলা বনাব আৰু ৰাইজক ঠগাব ইয়াৰ বাহিৰে একো কৰিব নোৱাৰে এইকাৰণে ৰাইজ আজি আমাৰ সময়টো হল পরিবর্তনের সময় আমি যোৱা 17 বছরে আমার রাস্তাঘাট ইমান বেয়া হল বেয়া রাস্তা দিয়ে আমি খোজ কাঢ়িব লগা হল আমার LP স্কুলের অবস্থা ভাল নয় অঙ্গনবাড়ি লড়া ছোৱালীৰ পয়সা খালে খাদ্যৰ কাৰণে হা পয়সা খালে বৃদ্ধ পেনশনের পয়সা খালে সেলফ হেল্প গ্রুপের পয়সা খালে আজি মিড ডে মিলৰ পয়সা খালে কন্ট্রোল দোকানী যিবিলাক আছে আমার সমাবাই ইহঁতৰ কমিশনের পয়সাটো খাই দিলে খেতিয়কসকলৰ স্প্রে মেশিনের পয়সা খালে আজি কি পয়সা খাওয়া নাই এটাও আঁচনি ভালদৰে চলা নাই রাইজক খোৱা পানীৰ ব্যৱস্থা লাগে PHC ইয়াত আনিব লাগে PHCৰ পয়সা খালে ইরিগেশনের পয়সা খালে নদীর গোড়া খহনীয়া হয় গোড়া খহনীয়া ৰোধ কৰিবলৈ আসাম সরকার ভারত সরকারের পৰা পয়সা আহে এই পয়সাকে খাই দিলে সব লুণ্ঠনে লুণ্ঠন আজি ভারত সরকার আসন সরকার এই BTR অঞ্চলের কারণে সুন্দর সুন্দর আঁচনি দিছে এই অঞ্চলের রাইজ যাতে উন্নতি হয় আর হাগ্ৰামাই এই পয়সাখিনি আনি সব নিজের পকেটত ভরাইছে হোটেল বনাইছে হসপিটাল কিনিছে শোরুম বনাইছে গোটেই কোকৰাঝাৰৰ আধা মাটি হাগ্ৰামাই কিনি পেলাইছে ইয়ার বাহিরে রাইজর কারণে একো করা নাই তো এনেকুৱা লিডার আপনার লাগে নেকি রাইজ যিয়ে ঠগ প্রবঞ্চনা করেছে তেনেকুৱা লিডার লাগে নেকি আপোনালোকক আমাক তেনেকুৱা লিডার নালাগে যি লিডারে যি নেতৃত্বই রাইজর লগত থাকি রাইজর কাম করে তেনেকুৱা নেতৃত্ব লাগে আজি UPPL দলৰ নেতা UG ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত আমি এটা সুশাসন আনাৰ কাৰণে কৰাপশন ফ্ৰী হিংসা ফ্ৰী আজি ইয়াতে দুর্নীতি ভ্রষ্টাচাৰৰ পৰা মুক্ত এটা সরকার গড়াৰ কাৰণে আগবাঢ়ি আছো আৰু এই কথা বুজি পাই আজি বিভিন্ন জাতি জনগোষ্ঠীর রাইজে হিলদল ভাঙি ওলাই আহিছে সবর মুখত এটাই কথা আমাক পরিবর্তন লাগে আমাক পরিবর্তন লাগে আৰু আমি ইয়াতে তেজৰ নৈ বহাটো বিচৰা নাই হিংসা হোৱাটো বিচৰা নাই কোনোবা কিডনেপ হোৱাটো বিচৰা নাই হত্যা হিংসা ঘৰ জ্বলা এইবিলাক বিচৰা নাই আমি শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছো আৰু এই শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে একমাত্ৰ আমাৰ কামে হ'ব অহা ডিসেম্বৰ মাহত যেতিয়া নিৰ্বাচনী হ'ব আপোনালোক সবে ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগিব তেতিয়া ইয়াত শান্তি আহিব যত BPF থাকিব তাত দুর্নীতি হব যত UPPL থাকিব তাত মানে ভাল শাসন হব যত BPF থাকিব তাত হিংসা হব যত UPPL থাকিব তাত শান্তি আহিব আপোনালোকে দেখিছে ইউথ BPFৰ লৰাবিলাকক কেম্প বনাই বনাই থৈ দিছে মদ মাংস মানে তেখেতসকলে খুৱাইছে আৰু ৰাইজৰ লগত মাৰামাৰি কৰিবলৈ দিছে যোৱা 17 বছৰ এইটো কৰিছিলে নাই ৰাইজ কোকৰাঝাৰত এইটোৱে কৰি আছে
এইটোৱে কৰি আছে ইয়াৰ পৰা আমাক মুক্ত লাগে আজি বিটিআৰ চুক্তিত একো নাই বুলি কৈছে বিটিআৰ চুক্তি বহু আছে কিমানখিনি ইউনিভাৰ্চিটি আহিল কলেজ আহিল কোকৰাঝাৰৰ আজি ৰেল কোচ ফেক্টৰী হ'ব নেশ্যনেল ষ্টেডিয়াম হ'ব এইবিলাক যদি স্থাপন কৰা যায় প্ৰায় 50,000 কোটিৰ যদি অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত স্থাপন কৰা হয় বিটিআৰ চুক্তিত যিবিলাক আমি পালোঁ তেনেহ'লে অহা 5 বছৰত উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো ৰাজ্যতকৈ আমাৰ বিটিআৰ অঞ্চলৰ আগুৱাই যাব তো এইকাৰণে ৰাইজ ইউপিপিএলে ঠিক কৰিছে ইউপিপিএলৰ চৰকাৰত যাৰ জব কাৰ্ড নাই যাৰ চাকৰি নোহোৱা আনএমপ্লয়েড নিবনুৱা সকলো মানুহে এখন জব কাৰ্ড ইউপিপিএলৰ চৰকাৰত পাব যাৰ ৰেচন নাই প্ৰত্যেকজনে ৰেচন কাৰ্ড পাব যাৰ আজি পিএমআইৰ ঘৰ পোৱা নাই বিপিএফ বিলাকে পইচা খাই দিছে প্ৰত্যেকজনে এখন ঘৰ পাব যোনে গেছ পোৱা নাই গেছ পাব লেট্ৰিন পোৱা নাই লেট্ৰিন পাব আৰু ল'ৰা ছোৱালীক সম্পূৰ্ণভাৱে বিনামূলীয়া শিক্ষা দিয়াৰ কাৰণে ইউপিপিএলে আমি কাম কৰিম কোনো ল'ৰা ছোৱালী শিক্ষাৰ নামত পইচা দিব নালাগিব এই বিটিআৰ অঞ্চলত তো কাৰণে ৰাইজ আজি পৰিৱৰ্তনৰ সময় আহিছে পিচিডিচি অফিচবিলাক টকা পইচা খাওয়া অফিস করিলে বিপিএফ